বিশ্বজিতৰ মন্ত্ৰী বনাম না কি বনাম কওক আপোনালোকে মন্ত্ৰী লাগে না মন্ত্ৰী বনাই দিয়ে আপোনালোকে যদি মন্ত্ৰী লাগে বুলি কওঁ মই কম আৰু বেছি উন্নতি হ'ব লাগে না নালাগে মন্ত্ৰী দিব লাগিব তেতিয়াহ'লে হৈছে কাম কৰা মানুহ কাম কৰিব আগত পাই চবেই চিনি পায় কাম কৰিব আমি আছো আমি একেলগে কাম কৰি যাম কোনো চিন্তা কৰিব নালাগে ভোট দিব না নাই পদম ফুল কিন্তু পদম ফুল দিব না নাই চবে ভোট দিয়ক 9 এপ্ৰিলত মই সময় নলওঁ বতৰটো বেয়া অৱস্থাত আহি আছে বতৰটো ইমান ৰিক্স লোৱা নাযায় সেইকাৰণে মই সেইখিনি কলো মই অনুৰোধ কৰিছো আপোনালোকে সকলে 9 তাৰিখ এপ্ৰিলত যিটো ইলেকশ্যন হ'ব ভোট হ'ব ইয়াত আপোনালোকে সকলে যাতে এই পদম ফুলৰ ভোট দি পেলাই বিশ্বজিৎ লিমাই ডাঙৰীয়াক জিকাই দিয়ে তাৰ কাৰণে অনুৰোধ কৰি মোৰ বিপিএফ দল হিচাপে বা বিজেপি দল হিচাপে বা এজিপি দল হিচাপে এই মিছনত আমি কাম কৰি আছো আমাক লাগে শান্তি আমাক লাগে উন্নয়ন আমাক লাগে একতা বিটিসি বাকি রাইজ হিসাবে এইটোই বিচাৰে একো নালাগে শান্তি থাকিলে হ'ল অঞ্চলটো উন্নয়ন হলে হ'ল অঞ্চলত আমি একেলগে বসবাস কৰি থাকিব পাৰিলে হ'ল এইটোকে আমি সবে বিচাৰে হয় না নহয় না অশান্তি লাগে আপোনালোকৰ চবকে শান্তি লাগে শান্তি বেংগলী হওক বড়ো হওক মুসলিম হওক গোর্খা হওক হৰণীয়াই হওক বা ৰাজবংশীয় হওক বা অসমীয়াই হওক বা নাথযোগী হওক বা কলিতাই হওক সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীয়ে অঞ্চলত সদায় শান্তি বিচাৰে অঞ্চলত সদায় মিলিজুলি থাকি পেলাই এই অঞ্চলত উন্নয়নটো বিচাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক বহুত কথা জনাব যেতিয়ালৈকে চৰকাৰ হ'ব চৰকাৰ হোৱাৰ পিছত এই বিটিসি অঞ্চলৰ কাৰণে বা গোটেই অসমৰ কাৰণে কি কি কাম কৰিব এইবিলাক গোটেই কথা আপোনালোকক জনাব যেনেকৈ ক'ব এনেকৈ কাম কৰি যাব আমি অকল কথা নকয় কামো কৰি দিয়ে আমি যিটো কৰিব পাৰে ইয়াৰ ওপৰত আমি কথা কওঁ বিটিসি নিৰ্বাচনৰ আগত আমি যি কথা কৈছে এইটো কৰিছে না নাই এতিয়া কৰিছে না হ'ব আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব চৰকাৰৰ লগত থাকিব না বেলেগৰ লগত থাকিব সকলোৱে উন্নয়ন বিচাৰে সকলোৱে শান্তি বিচাৰে মই বেছি সময় নলওঁ যদি প্ৰয়োজন হয় মই আকৌ আহিম কিন্তু ভুল কৰি নল'ব ভোট এইবাৰ থানপুৰত পদম ফুলতে সকলো ৰাইজে দিব দেই